নাম্বাৰ 1 মৰুভূমিত গজা উদ্ভিদক কি বোলা হয় সো এনসাৰ হৈছে নাম্বাৰ এ জেৰ'ফাইট নাম্বাৰ 2 নেমু টেঙাত থকা এচিডবিধৰ নাম কি সো এনসাৰ হৈছে নাম্বাৰ ডি সাইট্ৰিক এচিড নাম্বাৰ 3 মানৱ দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰা অংগাণুটোৰ নাম কি সো এনসাৰ হৈছে নাম্বাৰ এ হাইপোথেলামাছ নাম্বাৰ 4 শব্দৰ লগত সম্বন্ধ থকা ইন্দ্ৰিয়টোৰ নাম কি সো এনসাৰ হৈছে নাম্বাৰ বি কাণ নাম্বাৰ 5 দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধৰ নাম কি সো এনসাৰ হৈছে নাম্বাৰ এ এনিমিয়া নাম্বাৰ 6 কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয় সো এনসাৰ হৈছে নাম্বাৰ সি সোডিয়াম ক্লোৰাইড নাম্বাৰ 7 পৰিস্থিতি তন্ত্ৰ নামটো কোনে প্ৰদান কৰিছিল সো এনসাৰ হৈছে নাম্বাৰ এ আৰ্নষ্ট হেকেল নাম্বাৰ 8 জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ কি আছিল সো এনসাৰ হৈছে নাম্বাৰ সি পানী প্ৰদূষণ নাম্বাৰ 9 ফ্লোৰাইড প্ৰদূষণৰ দ্বাৰা মানৱ দেহৰ কোনটো অংগ প্ৰথমে প্ৰভাৱিত হয় সো এনসাৰ হৈছে নাম্বাৰ এ দাঁত নাম্বাৰ 10 কোনবিধ প্ৰদূষকৰ দ্বাৰা তাজমহলৰ ক্ষতি হ'ব বুলি ধাৰণা কৰা হৈছে সো এনসাৰ হৈছে নাম্বাৰ সি সালফাৰ ডাই অক্সাইড